এতিয়া অখিল গগৈয়ে ভাবিছে মই আপাৰ হেণ্ড লওঁ। কংগ্ৰেছে নিষ্ক্ৰিয়তাটোক তেওঁলোকে বুজি পাইছে আৰু কংগ্ৰেছৰ আজিৰ ডেটত যে অসম ৰাজ্যত আজিৰ ডেটত কংগ্ৰেছৰ প্ৰাসংগিকতা কিমান সেইটো অখিল গগৈয়ে ভালকৈ বুজি পাইছে। দ্বিতীয়তে কথা হ'ল কি, অখিল গগৈ 1 নম্বৰ এলাৰ্জি হ'ল ভাৰতীয় জনতা পাৰ্টি। এতিয়া অখিল গগৈ ক'লৈ যাব? এই নৈখন পাৰ কৰিবলৈ বাঘ চাগ আৰু পানে পাৰ কৰাৰ যিটো মেথড, সেই মেথডটো যেতিয়ালৈকে এডপ্ট কৰিব নোৱাৰে তেতিয়ালৈকে ইহঁতৰ মিল নহয়। আৰু চাওক, অখিল গগৈ এজন অজিন পাতকী মানুহ, সন্তুষ্ট নোহোৱা মানুহ, সদায় এটা ফেৰচিয়াছ মুডত থাকে। আৰু সেই কথাবিলাকে আগন্তুক দিনত ৰাজনৈতিক তেনেকৈ ধৰণৰ কথা নহয়, ৰাজনৈতিক বাহুবল কথা নহয়, ৰাজনৈতিক সুন্দৰভাৱে কেৰি কাটিব পৰাটোৱে আটাইতকৈ ডাঙৰ কথা। ৰাজনীতিৰ এটা ব্যৱস্থা থাকে আৰু সেইটো কাৰণে অখিল গগৈ এই যি ব্যৱস্থা, এই ব্যৱস্থাই বৰ্তমান অসমৰ ৰাজনীতিক জগতত এটা প্ৰদূষণহে সৃষ্টি কৰিছে। বিৰোধীৰ যিটো ছিষ্টেম, এই ছিষ্টেমটোত এইবিলাক লাগি থাকিব। তেওঁলোকৰ দেখিছে যে বিজেপিৰ ওচৰ পাবলৈ তেওঁলোকৰ যিটো বিৰোধী ঐক্যমঞ্চ হৈছিলে সেইটো ওচৰ পাবলৈকে যোৱাৰ আগতে তেওঁলোক থানবান হ'ল। আৰু এইবিলাক হ'ল তাৰ এটা এটা এনেক্সাৰ, এইটো এটা এইবিলাকৰ ভিতৰত এটা এটা পাৰ্ট। আৰু এই পাৰ্টৰে লৈ তাহাঁতি অহা 26ত তেওঁলোক যিটো পৰিকল্পনা কৰিছে সেইটো মুংগেৰী লাল কি হাচিন চাপনি।